আমি বিভিন্ন সময়ত দেখিছোঁ অসমত এতিয়া স্কুল কলেজ যি সংখ্যাত আজি জনসংখ্যা বৃদ্ধি হৈছে তাৰ বিপৰীতে স্কুল কলেজ গা কৰি উঠিব লাগিছিল, কিন্তু সেইটো সময়ত আজি গা কৰি উঠিছে অসমৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ নিচামুক্তি কেন্দ্ৰ অৰ্থাৎ ৰিহাব। আৰু ৰিহাবত আমি দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আছে। বিভিন্ন ৰিহাবত মাৰপিটৰ কথা ওলাইছে, বিভিন্ন ৰিহাবত ৰিহাব পৰা পলোৱা বিভিন্ন ধৰণৰ ঘটনা এতিয়া ওলাইছে। আৰু ঠিক একেধৰণৰ ঘটনা আজি জাগুনৰ জাগুনৰ 8 মাইলত অৱস্থিত চবৰ লাইফ ফাউণ্ডেশ্যন নামৰ ৰিহাবত ঠিক একেধৰণৰ ৰিহাবৰ পৰা প্ৰায় 11জনকৈ লোক, যিসকল লোকক ঘৰৰ পৰিয়ালবৰ্গই তেখেতলোকক চম্ভালিব নোৱাৰি, তেখেতলোকৰ সন্তানক বচাব নোৱাৰাৰ কাৰণে তেখেতলোকে এই চবৰ লাইফ ফাউণ্ডেশ্যন নামৰ হাতত তেখেতক গোটাই দিছিল যে মোৰ ল'ৰা বা মোৰ ছোৱালী বা মোৰ স্বামীক তেখেতলোকে যাতে পুনৰ জীৱন দিব বুলি। কিন্তু ইয়াত দেখিছোঁ যে পুনৰ জীৱন দিয়াটো বাদ দিয়ক, ইয়াত পৰা তেখেতলোক পলাবলৈ সক্ষম হৈছে। এইটো কাৰ গাফিলতি? এইটো অৱশ্যে ৰিহাব কৰ্তৃপক্ষ, ৰিহাবত থকা ব্যক্তিসকলৰ গাফিলতি। তেখেতলোকৰ গাফিলতিৰ ফলতে আজি 11জনকৈ লোক ইয়াত পলাবলৈ সক্ষম হৈছে। আমি দেখিছোঁ, আমি বিভিন্ন সময়ত ৰিহাবসমূহত আমি পৰিভ্ৰমণ কৰিছোঁ, আমি ৰিহাবত ঘূৰিছোঁ, আমি ৰিহাবত দেখিছোঁ যে কোনো ধৰণৰ ছিকিউৰিটিৰ ব্যৱস্থা নাই ৰিহাবত। এই ছিকিউৰিটিৰ ব্যৱস্থা নথকাৰ ফলতে ব্যক্তিসকল ৰিহাব এৰি পলাবলৈ সক্ষম হৈছে। আৰু এইখন ৰিহাবৰে কৰ্তৃপক্ষই আমাক জনোৱা মতে ধ্ৰুৱজ্যোতি মেছ আৰু ৰোহিত বৰুৱা নামৰ 2জন ব্যক্তি HIV পজিটিভ। এইটো আমি কোৱা কথা নহয়, এই কথাটো এইখন ৰিহাবৰে কৰ্তৃপক্ষই মোক ইতিমধ্যে জনাইছে যে 2জনকৈ HIV পজিটিভ লোক আছিল বুলি। এতিয়া কথাটো হ'ল যে HIV পজিটিভ লোক এইখন ৰিহাবত কেনেকৈ থাকিব পাৰিলে একেখন ৰুমত? যিহেতু HIV পজিটিভ বুলি আমি ডিছক্ৰিমিনেট কৰিব বিচৰা নাই, কিন্তু কথাটো হ'ল যে HIV হ'ল এনে ধৰণৰ বেমাৰ, যি বেমাৰক এতিয়ালৈকে কোনো ধৰণৰ দৰৱ আৱিষ্কাৰ হোৱা নাই বুলি আমি ইতিমধ্যে শুনি আহিছোঁ বিভিন্ন সময়ত। আৰু তেখেতলোকক যে এই আন ব্যক্তিসকলৰ লগত থৈছে, এই HIV ৰোগটো সংক্ৰমিত হোৱা ৰোগ, আৰু সংক্ৰমিত হোৱা ৰোগীক আন ৰোগীৰ লগত থোৱা হৈছে। এইটো কিন্তু এক ভয়ানক দৃশ্য আমি ইয়াত দেখিব পাইছোঁ। আৰু আমি আমাৰ স্থানীয় জিলা প্ৰশাসন, মহকুমাপতি বাইদেউক এই নিউজসমূহৰ যোগেদি আমি জনাই বিচাৰিছোঁ যে অতি শীঘ্ৰে আপুনি এই ৰিহাবসমূহৰ ওপৰত আপোনালোকে কমিটি গঠন কৰি তদাৰক চলাব লাগে যে কোনখন ৰিহাবত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কোনখন ৰিহাবত মেডিকেল ফেচিলিটি আছে নে নাই, ৰিহাবসমূহত ছিকিউৰিটি ফেচিলিটি আছে নে নাই। এতিয়া কথাটো হ'ল যে ৰিহাবৰ কৰ্তৃপক্ষে ইতিমধ্যে মোক জনাইছে কিবা এটা বক্স আনিব যাওঁতে বোলে এটা ল'ৰাই ঠেলি কিনে দৰজা খুলি দিলে, দৰজা খোলোতে বাকী 10টা ল'ৰা পলালে বোলে। এতিয়া কথাটো হ'ল যে ইমান ডাঙৰ ৰিহাব খুলিছে, তেখেতলোকে যথোপযুক্ত তেখেতলোকে চাগে কৰ্মচাৰী উঠোৱা নাই, কৰ্মচাৰী নুঠোৱাৰ ফলতে আজি 11জনকৈ ব্যক্তি পলাবলৈ সক্ষম হৈছে। আৰু কথাটো হ'ল যে এই চবৰ লাইফ ফাউণ্ডেশ্যনত মানুহ পলোৱা আজি প্ৰথম কথা নহয়। আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতো 3জনকৈ ল'ৰা ইয়াৰ পৰা পলাই গৈছিল আৰু এজন ল'ৰা পানীত ডুবি মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। আৰু কথাটো হ'ল যে এই যিকেইজন লোক ইয়াৰ পৰা পলায়ন কৰিছে, সেই সকলো লোকেই সমাজৰ কাৰণে ভাল লোক নহয় বুলি বিবেচনা কৰি তেখেতলোকৰ ঘৰৰ মানুহে ইয়াত জমা দি আছে। এটা কথাটো হ'ল যে যেতিয়া তেখেতলোক ৰাতি ইয়াৰ পৰা পলাল, এজন আছিল পাছিঘাটৰ, এজন আছিল আপোনাৰ 9 মাইলৰ মাৰ্ঘেৰিটাৰ আছিল, বাকী আছিল আপোনাৰ ইটানগৰৰ লোক আছিল। এতিয়া কথাটো হ'ল যে তেখেত ইয়াৰ পৰা ইটানগৰ যাব, তেখেতক পইচাটো লাগিব, যিহেতু ৰিহাবত কোনো ধৰণৰ পইচা পাতি কোনো ধৰণৰ বস্তু দিয়া নহয়। এতিয়া কথাটো হ'ল যে ভগৱানৰ আশীৰ্বাদত কোনো ধৰণৰ অঘটন নঘটিল। যদি সেই ব্যক্তিজনে ড্ৰাগছত আসক্ত ব্যক্তিজনে যদি ড্ৰাগছ খাব নোপোৱাৰ ফলত যদি তেখেতে কোনো ব্যক্তিক ঘপিয়াই আঘাত কৰা হ'লে, এই জগৰীয়া কোন হ'লে হয়? এইখন চবৰ লাইফ ফাউণ্ডেশ্যন জগৰীয়া হ'লে। এতিয়া কথাটো হ'ল যে আন এটা কথাটো হ'ল যে এতিয়ালৈকে চবৰ লাইফ ফাউণ্ডেশ্যনৰ মালিকী স্বত্বই কৰিছে, কেলে মানা কৰিছে আপোনাৰ? ঘটনাত আপুনি আছিলে, আপোনাৰ 11টা ল'ৰা ওলাই গ'ল, কেনেকৈ ওলাই গ'ল দাদা কওকচোন। তেখেতে যেনেকৈ আপোনালোকে কৈছে ন, ল'ৰা আমাৰ ষ্টাফৰ ল'ৰাই আছিলে, ষ্টাফৰ ল'ৰাই গেটখন খোলোতে মানে ঘপককৈ যোনজন প্ৰথমতে ওলাইছিলে, তো প্ৰথমতে ওলোৱাজন মানে তেখেতক ধাক্কা দি পেলাই তেখেতে ডিঙি চিঙি মুচৰি মেলি একদম পূৰা ভৰিয়ে চৰিয়ে পূৰা একদম দাগি দি মানে তেনেকৈ ওলাই গ'ল। কেইটা ল'ৰা ওলালে? প্ৰথমতে এজনে ওলাইছিলে, তাৰপাছত এজনে ওলোৱাৰ পিছত তেখেতক মানে ধৰিবলৈ ল'লে, ধৰিবলৈ লোৱাৰ পিছত বাকী কেইজনো অলপ সুযোগ পাই পেলাই বাকী কেইজন ওলাই গ'ল? টোটেল 11জন। এতিয়া কেইজন ৰিকভাৰী হৈছে? গোটেইকেইজনে ঘৰ পালেগৈ বুলি কৈছে, 3জনমানতো এতিয়াতো সংগঠনে আমি শুনিব মতে এতিয়া 2জনৰ HIV পজিটিভ বুলি কৈছে। হয় হয়, HIV পজিটিভ হয়। আপুনি কিমান দিনৰ পেচেণ্ট এইটো? তেখেতৰতো ভালকৈ চাব লাগিব ডিটেইল। HIV পেচেণ্ট ৰখা আপোনালোকৰ অথৰিটি আছে?
হয় হয় আছে আপোনালোকৰ ইয়াত ট্ৰিটমেণ্ট কি হয় চিকিৎসা কি হয় কোন আহে ডক্টৰ কোন আহে ডক্টৰ ইয়াত দুজনকৈ আহে এজন চাইকেট্ৰিষ্ট বিশ্বদীপ বৰঠাকুৰ আহে আৰু ডক্টৰ AC বৰা আহে জেনেৰেল ফিজিচিয়ান আপোনালোকে নহয় কেইজনমান ল'ৰা ঘৰ পালেগৈ বুলি কৈছে ইতিমধ্যে কিন্তু তেওঁলোকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰিছে যে ছাত্ৰকেইজন ঘৰ পোৱাগৈ নাই নহয় তিনিজনটো আমি ধৰিলোঁ তো হয়। ৰাতিয়ে ধৰিলোঁ বাকী কেইজন যিমানো আছিলে তিনিজন সেইফালে বাদ দিলে কিমানজন থাকিব আঠজন ঘৰ পাই আহিছে তিনিজন এতিয়া সন্ধানহীন নহয় নহয় তিনিজনটো আমি আনিলোৱেতো আপোনালোকৰ মতে কেইজন সন্ধানহীন হৈ আছে বৰ্তমানলৈকে নাই নাই এতিয়া কোনো সন্ধানহীন নাই গোটেইকেইজনে মানে ঘৰ ক'ত আছে তেওঁলোক নিজৰ ঘৰতে আছে তেওঁলোকৰ হাততো পইচা পাতি নাই কেনেকৈ গৈ পালে তেওঁলোক চাওক এতিয়া তেওঁলোকে নিচা কৰা ল'ৰা হয় নাই তেওঁলোকৰতো মাথাওতো থাকে ন বহুত ইমানখিনি কৰি আপোনালোকৰ কৰ্তৃপক্ষৰ নাম কি স্বত্বাধিকাৰী কোন এই ৰিহেব চেণ্টাৰ স্বত্বাধিকাৰী কোন হয় নাম কি দেৱীনা বৰা আৰু চিপুনি ক'ৰ হয় তেখেত দেৱীনা বৰা মাৰ্কেটাৰ হয় মাৰ্ঘেটা হয় আৰু ইজন আনজন ঘৰৰ লিটুত ঠিক আছে চব প্ৰথম কথাটো হ'ল যে ৰিহাব বুলি কোৱাৰ লগে লগে মানুহৰ মনত এটা শংকা হৈ পৰিছে যে ৰিহাবত মানুহ শুধাৰাব দিছে নে মানুহ পলাব দিছে নে মানুহ মাৰপিট কৰিব দিছে এই ধৰণৰ প্ৰশ্ন মই এতিয়া উত্থাপন হৈছে আমি দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন আমাৰ মাৰ্ঘেটা সমষ্টি হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ ৰিহাবসমূহত বিভিন্ন ধৰণৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে তৎসত্ত্বেও কিন্তু ৰিহাবৰ কৰ্তৃপক্ষই বা ৰিহাবৰ মালিকী স্বত্বই এতিয়ালৈকে ৰিহাবত কোনো ধৰণৰ চিকিউৰিটি ব্যৱস্থা কৰা নাই সেই চিকিউৰিটিৰ ব্যৱস্থা নকৰাৰ কাৰণে যোৱাকালি এই জাগুন 8 মাইলৰ যি ছ'ভাৰ লাইফ ফাউণ্ডেশ্যন নামৰ ৰিহাবতো একেধৰণৰ ঘটনা সংঘটিত হৈছে